জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহিকে উপাম, তোহাৰী চৰণে ৰেণু শতকোটি, বাৰ এক কৰোহো প্ৰণাম, বাৰ এক কৰোহো প্ৰণাম। সমাজৰ সংকটপূৰ্ণ অৱস্থাত একোজন মহাপুৰুষৰ আৱিৰ্ভাৱ হয়। যিগৰাকী মহান গুৰুজনাই সমাজ তথা সমগ্ৰ জাতি সত্তাকে পুনৰুজ্জীৱিত কৰি গৈছিল আৰু আজি সমগ্ৰ ৰাজ্যজুৰি ৫৭৩তম গুৰুজনাৰ জন্ম জয়ন্তী উলহ মালহেৰে উদযাপন কৰা হয়। গুৰুজনাই পঞ্চদশ শতিকাতে অসমত ভক্তি ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে নৱজাগৰণৰ সৃষ্টি কৰিছিল। গুৰুজনাৰ আদৰ্শ আৰু আধ্যাত্মিক সৃষ্টিৰাজি আজি অসমীয়াৰ হৃদয়ত আছে। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাৰ গুৰুবন্দনা আজি চৌপাশে গুঞ্জৰিত হৈ আছে। এই দৃশ্য দৰং আৰু ওদালগুৰি জিলাৰ ৰূপালীম প্ৰাথমিক শাখাৰ সম্পূৰ্ণ ৰীতি নীতিৰে উদযাপন কৰা হৈছে আৰু গুৰুজনাৰ সৃষ্টিৰাজি প্ৰতিজন ভক্ত বৈষ্ণৱৰ হৃদয়ে হৃদয়ে বৈ গৈছে প্ৰেম অমৃতৰ নদী।
কিহৰ বাবে এই আয়োজন আহকচোন জানো। কিহৰ কাৰণে ইমান আয়োজন? গুৰুজয়ন্তীৰ ভোজ, গুৰুজয়ন্তীৰ কাৰণে আয়োজন কৰা হৈছে। সকলো আই মাতৃ মহাপ্ৰসাদৰ কাৰণে যা যোগাত ব্যস্ত হৈ আছে। আহকচোন অকণমান চাওঁ তেওঁলোকে কি যা যোগাৰ কৰিছে। কৃষ্ণ বা কওকচোন কিহৰ কাৰণে প্ৰস্তুতি চলি আছে ইমান আয়োজন? কৃষ্ণই আজি আমি গুৰুজনাৰ আমাৰ শংকৰ সংঘৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ মহোৎসৱ আৱিৰ্ভাৱ দিছে। আজি আমি তাৰমানে ইয়াৰ মহাপ্ৰসাদ বনাই আছোঁ। এই মহাপ্ৰসাদ তাৰমানে সমূহ ৰাইজেই তাৰমানে গ্ৰহণ কৰিব। মহাপ্ৰসাদ আকৌ ফল মূল মাহ-প্ৰসাদ মহাপ্ৰসাদ সকলো মানে আমি ৰন্ধন কৰি আছোঁ এতিয়া। ধন্যবাদ।
সুশোভিত বাট পথ পদূলি উদুলি মুদুলি শুভ সন্ধ্যাৰ এই প্ৰদীপৰ অগ্নিতেই জাহ যাওক পৃথিৱীৰ সমস্ত অশান্তি অসূয়া। তাৰে কামনা কৰিলোঁ। জয় গুৰু শংকৰ।